হেল্ল' গাইজ, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি পিকনিক খাবলৈ আহিছোঁ হস্পিটেলৰ ফালৰ পৰা সকলোৱে। আজি আমি পিকনিকত কি কৰোঁ, কেনেকৈ এনজয় কৰিম চব দেখাইছোঁ আপোনালোকক। হস্পিটেলত সদায় ডিউটিয়ে কৰি থাকোঁ। আজি এটা দিনৰ কাৰণে পিকনিক খাবলৈ চবেই ওলাই আহিছোঁ, ভাল লাগিছে সেইটো কাৰণে। তাকে আমি আপোনালোকক দেখাম। এয়া পিকনিক প্লেচ হয়, ব্ৰহ্মপুত্ৰৰ নদীৰ কিনাৰত আহিছোঁ আমি। একদম ধুনীয়া প্লেচ হয় এইডোখৰ, চাওক। খুব সুন্দৰ এটা পৰিৱেশ, চাওক। বহুত ধুনীয়া জেগাডোখৰ। ইয়াত পিকনিক খাবৰ কাৰণে বহুত উপযোগী হয় জেগাডোখৰ। এয়া চাওক, এই ইয়াতে আপোনাৰ নদীখন আছে। টেণ্ট হাউচৰ বস্তু লৈ ল'লোঁ পিকনিকৰ কাৰণে। আমাৰ পিকনিকৰ খানা বনোৱা ষ্টাৰ্ট হৈ গৈছে, চাওক। চব আহি গ'ল, অলপ চলপ মানুহ। একদম তামাম এনজয় কৰিম আৰু আজি। এয়া চবেই ৰুদ্ৰ হাই পাপৰি বা ডান্সাৰ নাচিয়ে থাকে, হিলিয়ে থাকে। খাদ্যমন্ত্ৰী ক'লে সৰস্বতী জলি চব ধুনীয়া ধুনীয়া ছোৱালীখিনি দেখাই দিছে দেই। এইফালে আমাৰ মণিকা বা মনত দিছি পুৰা। থেংক ইউ। সদায় ডিউটিয়ে কৰি থাকোঁ, ডিউটিৰ মাজত যি আহিছোঁ চবেই ফূৰ্তি কৰিবলৈ, তেতিয়াহে আকৌ আমাৰ ডিউটি কৰিবলৈ মন যাব। সেইটো কাৰণে সদায় মানৱ সেৱা কৰি থাকোঁ, তাৰ মাজতে এদিন আমাকোতো লাগে, ফূৰ্তি লাগে। সেইটো কাৰণে আহিছোঁ। আমি এতিয়া ব্ৰেকফাষ্ট খাম, গাজা লং এইবিলাক আৰু বইল ডিম। এইবোৰ চব ফেকা নলগাব দেই। গাহৰি পুৰি আছোঁ। গাহৰি পুৰা এতিয়া খাবলৈ হৈ গ'ল, ৰেডি। মণিকা বা আহক, মণিকা বা পুৰি আছে।
गरिबाए पदुमाई घुमाई लगाबा माते सेलेंग बाखडोय वाली का सहरे सलंग सेलेंग बाखडोय दी को तो पिलहबा दलंग सेलेंग बाखडोय जाजी नय निमल जाजी नय निमला पानी जाजी नय निमला जाजी नय निमला पानी সকলোৱে ভাত খাবৰ কাৰণে বহিছে কষ্টইবা ডিউটি গাৰ্ল চব বহিছে ইয়াত দিবেনি ডিউটি গাৰ্ল ফটো মাৰি আছে ফটো মাৰি আছে সকলোৱে খাবৰ কাৰণে বহিছে চবে পাইছে নাই খাবলৈ ভালকে খতম আৰু এয়া ৰান্ধনীসকলে খাইছে আৰু খানাটো তাৰপিছত খতম আৰু ये सलाद है ये बेली डुबी लगे और हमारा पिकनिक